নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আৰ্টিষ্টিক অনিশা শৰ্মা চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজি মই বনাবলৈ লৈছোঁ থুৰীয়া কাণফুলি। কাণফুলিযোৰ বনাবলৈ মই মল্ডিড ক্লে ব্যৱহাৰ কৰিছোঁ, যদিও আপোনালোকে এমচিলো ব্যৱহাৰ কৰিব পাৰে। মল্ডিড ক্লে ৰেজিন আৰু হাৰ্ডনাৰক সমান অনুপাতত লৈ তাক ভালকৈ মিহলাই লৈছোঁ। ক্লেখিনি ভালকৈ মিক্স কৰাৰ পিছত ক্লেখিনি এখন সমান ঠাইত থৈ তাক ভালকৈ বেলি লৈছোঁ। আগতেই ডাঠ কাগজ এখনত কাটি থোৱা ফুলটো তাৰ ওপৰত দি ডিজাইনটো তাত ট্ৰেচ কৰি লৈছোঁ। তাৰপিছত কাটাৰেৰে সেই ডিজাইনটো কাটি লৈ তাক ধুনীয়াকৈ শ্বেপ দি লৈছোঁ। তাৰপিছত তাক কাণফুলিৰ শ্বেপ দিবৰ বাবে ভিডিঅ'ত দেখুওৱাৰ দৰে তাক এখন ঢাকনিৰ ওপৰত এনেকৈ থৈ দিছোঁ। থুৰীয়া তলৰখিনি হাতেৰেই শ্বেপ দি তাৰ এফালে এটা ৰবাৰ ষ্টপাৰ সোমাই দিছোঁ। তাৰপিছত কাণত পিন্ধিব পৰাকৈ আগতে বনোৱা শ্বেপটোৰ পিছফালে ইয়াৰষ্টাত এটা আঠা লগাই দিছোঁ। পিছত কাণফুলিযোৰৰ ওপৰত 3D আউটলাইনাৰেৰে ভিডিঅ'ত দেখুওৱাৰ ধৰণে ডিজাইন আঁকিছোঁ। মই এনেকুৱা ডিজাইনত কাণফুলিযোৰ বনাইছোঁ, যদিও আপোনালোকে নিজ ইচ্ছা অনুসৰি বেলেগ বেলেগ ডিজাইনতো কাণফুলিযোৰ বনাব পাৰে। কাণফুলিযোৰৰ ওপৰৰ অংশত 3D আউটলাইনাৰ ব্যৱহাৰ কৰাৰ পিছত মই তাৰ তলৰ অংশটো ভিডিঅ'ত দেখুওৱাৰ ধৰণে 3D আউটলাইনাৰেৰে ডিজাইনবোৰ আঁকি লৈছোঁ। 3D আউটলাইনাৰখিনি ভালকৈ শুকোৱাৰ পিছত মই আপোনালোকক ভিডিঅ'ত দেখুৱাইছোঁ থুৰীয়াযোৰ দেখিবলৈ কেনেকুৱা হৈছে। তাৰপিছত মই গোটেই থুৰীয়াযোৰত জেছো লগাইছোঁ। জেছোখিনি ভালকৈ শুকাই যোৱাৰ পিছত মই তাত 3বাৰ গল্ডেন কালাৰ কৰিছোঁ, যাতে কালাৰটো ডাঠ হয়। তাৰপিছত মই থুৰীয়াৰ তলৰখিনিতো গল্ডেন কালাৰ 3বাৰ ভালকৈ কৰিছোঁ, আৰু গল্ডেন কালাৰখিনি শুকোৱাৰ পিছত মই তাত ভিডিঅ'ত দেখুওৱাৰ ধৰণে ৰঙা ৰঙেৰে ডিজাইনবোৰ সুন্দৰকৈ পৰিপাটিকৈ আঁকি দিছোঁ। তাৰপিছত মই থুৰীয়াৰ তলৰ অংশখিনিতো ভিডিঅ'ত দেখুওৱাৰ ধৰণে ৰং কৰি দিছোঁ। ৰংখিনি ভালকৈ শুকোৱাৰ পিছত ৰংখিনি যাতে কেতিয়াও বেয়া হৈ নাযায় তাৰ বাবে গোটেই কাণফুলিযোৰত মই ভাৰ্নিছ গ্লছৰ ব্যৱহাৰ কৰিছোঁ। ভাৰ্নিছে কাণফুলিযোৰক উজ্জ্বল কৰিও তোলে। ভাৰ্নিছখিনি শুকোৱাৰ পিছত আমাৰ থুৰীয়াযোৰ ৰেডি হৈ গ'ল পিন্ধিবলৈ। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই।